নমস্কাৰ ক্ৰিকেট অনুৰাগীসকল আজি দ্বিতীয়খন ছেমিফাইনেল খেলিবলৈ গৈ আছে ইংলেণ্ড আৰু ইণ্ডিয়াৰ মাজত তো খেলখন আৰম্ভ হোৱাৰ আগতে এটা কথাই সকলো ভাৰতীয় মনত খেলাই আছে যে ৰিংকু সিঙক খেলাব নে অভিষেক শৰ্মাক খেলাব সেই বিষয়ে ভিডিঅ'টোত বিস্তৃতভাৱে আলোচনা কৰিম সো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক গৌতম গম্ভীৰ আৰু সূৰ্যকুমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে তেওঁলোকে ৰিংকু সিঙক খেলাব নে অভিষেক শৰ্মাক খেলাব এই লৈ তেওঁলোকে নিশ্চিত হোৱা নাই বৰ্তমানো কিয়নো অভিষেক শৰ্মা যাৰ ওপৰত সকলো আশা আছিল তেওঁ মাত্ৰ 6খন মেচত কেৱল 80 ৰানহে কৰিবলৈ সক্ষম হৈছে কিন্তু ৰব এটা কথা পাহৰিলে নহব তেওঁ ওয়ানখাৰীত 54টা বলত 135 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলিছিল সো সেইবাবে যেহেতু আজি খেলখন ওয়ানখাৰীত হ'ব তেওঁক লৈ যথেষ্ট আশা আছে সেইবাবে ৰবি শাস্ত্ৰী আৰু ৰিকি পণ্টিঙে তেওঁক লৈ বহুতো আশা কৰিছে আজিৰ খেলখনক লৈ তেওঁলোকে কৈছে যে অভিষেক শৰ্মাৰ ওপৰত আশা ৰাখক গৌতম গম্ভীৰৰ ফিয়াৰলেছ ক্ৰিকেট গেম প্লেনে অভিষেক শৰ্মাক যথেষ্ট উপকাৰ কৰিব কাৰণ ওয়ানখাৰী বাউন্সৰ পিটছত অভিষেক শৰ্মাৰ দৰে এজন বেটসমেনৰ বাবে এক স্বৰ্গত পৰিণত হ'ব কাৰণ অভিষেক শৰ্মাই এনেকুৱা পিটছত খেলি বৰ ভাল পায় ইংলেণ্ডক আমি একেবাৰে সহজভাৱে ল'ব নোৱাৰো কাৰণ হেৰি ব্ৰুকৰ নেতৃত্বত ইংলেণ্ড দলটো এটা যথেষ্ট শক্তিশালী দলত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ইংলেণ্ডৰ বেটসমেন ফিল চল আৰু বাটলাৰ দুইজনে বহুত ভাল বেছি ফৰ্মত খেলি আছে জসপ্ৰীত বুমৰাহ আৰ্শদীপ দুইজনে ভাল বল কৰিব লাগিব পাৱাৰ প্লেট আৰু তেওঁলোকক ৰখাবলৈ চেষ্টা কৰিব লাগিব যাতে কম ৰানত লগতে আদিল ৰাছিদৰ লেগ স্পিন আমাৰ বেটসমেনসকলে সাৱধান হ'ব লাগিব কাৰণ তেওঁ বহুত বল টাৰ্ন কৰে যি আমাক বিপদত পেলাব পাৰে গতিকে আমাৰ স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেল এক ট্ৰাম্প কাৰ্ডত পৰিণত হ'ব এতিয়া আহো অতিকৈ গুৰুত্বপূৰ্ণ অংশটোলৈ কেনেকুৱা হ'ব টিম ইণ্ডিয়াৰ প্লেইং 11 অভিষেক শৰ্মা আৰু সঞ্জু চেমছনৰ জুটিটোৱে এক বিধ্বংসী ষ্টাৰ্ট দিব পাৰে বুলি আমি বিশ্বাস ৰাখিছো নম্বৰ 3 আহিব ঈশান কিষাণ অভিজ্ঞ আৰু স্থিৰতা প্ৰদৰ্শন কৰিব আৰু 4 নম্বৰত আহিব সূৰ্যকুমাৰ যাদৱ অভিজ্ঞ কেপ্টেইন আৰু ওয়ানখাৰীৰ ৰজা 5 নম্বৰত আহিব তিলক বৰ্মা যিটো হল মধ্যক্ৰমৰ নতুন ভৰসা বা মিডল অৰ্ডাৰৰ 6 আৰু 7 নম্বৰত আহিব শিৱম দুবে আৰু হাৰ্দিক পাণ্ডিয়া তেওঁলোক অলৰাউণ্ডাৰ আৰু ফিনিচাৰ হয় 8 নম্বৰত আহিব অক্ষৰ পেটেল 9 10 11 নম্বৰত আহিব আৰ্শদীপ সিং জসপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তী এতিয়া আহিলে ৰিংকু সিঙে স্থান পাবনে হয় আপোনালোকে ঠিকে শুনিছে ৰিংকু সিঙে স্থান পাবনে এটা কথা তেওঁ স্থান পাব যদি আজি খেলখনতো অভিষেক শৰ্মাই খেলাটো একেবাৰে নিশ্চিত হৈ পৰিল কিন্তু যদি আজিও অভিষেক শৰ্মাই ভাল প্ৰদৰ্শন কৰিব নোৱাৰে তেনেহলে পিছৰ ফাইনেলখনত যদি ইণ্ডিয়া ফাইনেল পায় তেনেহলে ৰিংকু সিঙক স্থান পোৱাৰ সম্পূৰ্ণ চান্স আছে কিন্তু আজিৰ বাবে হয়তো তেওঁ ৰিজাৰ্ভ বেঞ্চতে থাকিবলগীয়া হ'ব পাৰে বন্ধুসকল যোৱাবাৰ 2022 চনত ইংলেণ্ডে আমাক সেমিফাইনেলত পৰাস্ত কৰিছিল আজি তাৰ প্ৰতিশোধ লোৱাৰ পাল আপুনি কি ভাবে আজি অভিষেক শৰ্মা 100 মাৰিবনে নে ৰিংকু সিঙক খেলুৱাটো বেছি ভাল অপচন আছিলে তলত আপোনালোকে স্কোৰ প্ৰেডিকচন দিয়ক নেক্সট ভিডিঅ'ত আপোনালোকক মই শাউট আউট কৰিম ধন্যবাদ গাইজ জয় হিন্দ জয় আই অসম